1972 চনত মেঘালয় ৰাজ্যখন গঠন হোৱাৰ পাছত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। গতিকে 1973 চনৰ 16 মাৰ্চত দিছপুৰত অসম বিধানসভাৰ এখন অধিৱেশন অনুষ্ঠিত হয়। কিন্তু এই অধিৱেশনখন হৈছিল ব্যক্তিগত এটা চাহ কোম্পানীৰ গুদামত। কিন্তু তাৰ পাছৰ বছৰ 1974 চনৰ 26 জানুৱাৰী এই গুদামঘৰটো সচিবালয় আৰু মন্ত্ৰীৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ কামত ব্যৱহাৰ কৰা হয়। কিন্তু এই কাৰ্যালয়ৰ পৰাই হ'ব জনতাৰ দ্বাৰা নিৰ্বাচিত আৰু গঠিত গণতান্ত্ৰিক চৰকাৰ। গতিকে সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিঙে এই কাৰ্যালয়টোৰ নাম ৰাখিল জনতা ভৱন আৰু 1975 চনৰ 1 নৱেম্বৰ এই জনতা ভৱনৰ দুৱাৰ মুকলি কৰা হয় বা শুভাৰম্ভণি কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2005 চনৰ 7 মে'ত অগ্নিকাণ্ডত ভস্মীভূত হয় এই জনতা ভৱন আৰু 2017 চনৰ 25 জানুৱাৰীত অসম চৰকাৰে পুনৰাই অসম সচিবালয়ক পুনৰ জনতা ভৱন হিচাপে নামকৰণ কৰে। গতিকে অসমৰ সচিবালয়টোৰ নাম কি আপোনালোকে কমেণ্ট বক্সত জনাব নাপাহৰিব।